নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অনলাইন শিক্ষা ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এইটো ভিডিঅ'ত আপোনালোকক জনাম। ভিডিঅ'টো আপুনি সম্পূৰ্ণ একলৈ চাই থাকিব। বন্ধুসকল, বেংক গ্ৰাহকসকলৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ আহিছে। যদি আপোনালোকৰ বেংকত একাউণ্ট আছে তেনেহ'লে আপোনাৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। লগতে পোষ্ট অফিচৰ নিয়ম সলনি হৈছে। বন্ধুসকল, যদি আপোনালোকে পোষ্ট অফিচৰ বেংক একাউণ্ট বনাইছে তেনেহ'লে আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ আহিছে। এপ্ৰিল মাহৰ পৰা আপোনালোকৰ পোষ্ট অফিচৰ একাউণ্টৰ নিয়ম সলনি হ'ব। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোত আপুনি জানিব পাৰিব। লগতে 14,000 টকালৈকে আপোনালোকে দৰমহা পাব। 14,000ৰ পৰা 60,500 টকা আপোনালোকে দৰমহা পাব যদিহে আপোনালোকে আবেদন কৰে। বন্ধুসকল, কেনেকৈ আপোনালোকে আবেদন কৰিব এই ভিডিঅ'টোত আপুনি সম্পূৰ্ণ অভিষেকখিনি জানিব পাৰিব, ক'ৰ পৰা এই টকাখিনি পাব। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে এই ভিডিঅ'টোত জনাম। ভিডিঅ'টো চোৱাৰ আগতে আপোনালৈ এটা ৰিকুৱেষ্ট, যদি আপুনি অনলাইন পেছাম ইউটিউব চেনেলটোত আজি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে এই ভিডিঅ'টো লাইক নকৰিলে প্লিজ এতিয়া লাইক কৰিব, কাৰণ আপোনালোকৰ এটা লাইক আমাক ভিডিঅ' বনাবলৈ উৎসাহ যোগায়। তো বলক আজিৰ ভিডিঅ'টো। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে অসম চৰকাৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। আজি ৰাতিপুৱাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে হোজাৰ বিধায়ক শিলাদিত্যদেৱৰ ক্ষমা প্ৰাৰ্থনা। কিন্তু কাৰ ওচৰত কিয় ক্ষমা প্ৰাৰ্থনা বিধায়ক শিলাদিত্যদেৱৰ? 5 বছৰ ধৰি যেতিয়া সংবাদ মাধ্যমক লগ পাওঁ সদায় কিবা নহয় কিবা এটা বিতৰ্ক বুলিয়ে ওলাই। আজি কোনো বিতৰ্কৰ কাৰণে নহয়, আজি এটা স্পষ্টীকৰণৰ কাৰণে সংবাদ মাধ্যমক মই লগ কৰিছো। সংবাদ মাধ্যমৰ আগত এই মন্তব্য বিধায়ক শিলাদিত্যদেৱৰ। 1 বছৰ পূৰ্বে নিজ বাসগৃহত হোৱা এটা প্ৰেছ মিটক লৈ বিধায়ক শিলাদিত্যদেৱে স্পষ্টীকৰণ দি কয় যে এজন অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত এজন বিজেপি নেতা জড়িত থকা বুলি খবৰ পাইছিল, যাৰ বাবে ইয়াৰ বাবে মই নাম নোলোৱাকৈয়ে জ্যেষ্ঠ বিজেপি নেতা ফণী শৰ্মাৰ কথা সংবাদ মেলত কৈছিল, যাৰ বাবে বিজেপিৰ বহু জ্যেষ্ঠ নেতাৰ লগতে ফণী শৰ্মাও মোৰ ওপৰত অসন্তুষ্ট হৈ পৰিছিল। কিন্তু পাছত এই সমগ্ৰ বিষয়টোৰ সত্যতা জানিব পাৰিছিল যদিও এবাৰ কথাবোৰ ওলাই যোৱাৰ পাছত তাক লৈ বহু বিতৰ্কৰ সৃষ্টি হৈছিল। কিন্তু আজি মই এই বিষয়টোৰ বাবে ফণী শৰ্মাৰ লগতে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা জনাইছো। ইপিনে সাংবাদিকে এই ভুলৰ বাবে শিলাদিত্যদেৱক বিজেপি নেতৃত্বই প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিলে নেকি বুলি সোধা প্ৰশ্নত তেওঁ কয় যে টিকটৰ ক্ষোভত তেওঁ ক্ষমা খোজা নাই। তেওঁ বহুদিন ধৰিও ক্ষমা খুজিব পৰা নাছিল বাবে বহুদিনৰ পৰা তেওঁৰ মনত জ্বলি থকা বুলি ক্ষমা। দিনটোৰ দ্বিতীয় গুৰুত্বপূৰ্ণ খবৰটো হৈছে তাজমহল লালকিল্লাত কুতুব মিনাৰত প্ৰৱেশৰ বাবে মহিলাক নালাগে টিকট। বন্ধুসকল, 8 মাৰ্চত নাৰী দিৱস এই উপলক্ষে তাজমহল লালকিল্লাৰ কুতুব মিনাৰত মহিলাৰ বিনামূলীয়া প্ৰৱেশ কৰাৰ কথা ঘোষণা কৰিছে ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণে। অৱশ্যে 8 মাৰ্চৰ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ দিনাহে বিনামূলীয়া কৰিব মহিলাৰ প্ৰৱেশ। 8 মাৰ্চৰ দিনটোত মহিলাসকলে দেশৰ পৰ্যটন ক্ষেত্ৰৰ এই 3 জনপ্ৰিয় স্থানত স্বাধীনভাৱে উপভোগ কৰিব পাৰিব ঐতিহাসিক সৌন্দৰ্য। উল্লেখ্য যে নাৰীৰ স্ব অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ ইতিহাসত 8 মাৰ্চ তাৰিখটো এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ। দিনটোৰ তৃতীয় গুৰুত্বপূৰ্ণ খবৰটো হৈছে IPLৰ সূচী ঘোষণা। উদ্বোধনী মেচত মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ'ব ৰয়েল চেলেঞ্জাৰ বেংগালোৰ। বন্ধুসকল, প্ৰায় 2 বছৰৰ পাছত ভাৰতৰ মাটিত অনুষ্ঠিত হ'ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ IPL 2021 দেশৰ মাটিতে আয়োজন কৰা হ'ব। দেওবাৰে BCCIৰ তৰফৰ পৰা আগন্তুক IPLৰ সূচী ঘোষণা কৰা হৈছে। BCCI জানিবলৈ দিয়া অনুসৰি IPL 2021ৰ সবিশেষ তথ্যসমূহ হৈছে 2021ৰ 9 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব IPL খেল। IPLৰ খেলসমূহ আহমেদাবাদ, বেংগালোৰ, চেন্নাই, দিল্লী আৰু মুম্বাই, কলকাতাত অনুষ্ঠিত হ'ব। চেন্নাইত উদ্বোধনী মেচত ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে মুখামুখি হ'ব ৰয়েল চেলেঞ্জাৰ বেংগালোৰ। 30 মেত অনুষ্ঠিত হ'ব ফাইনেল খেল। প্লে অফ খেলসমূহ আহমেদাবাদৰ মটেৰাৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ফাইনেল খেলখন মটেৰাৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। লীগ পৰ্যায়ত প্ৰতিটো দলে 4খন চহৰত খেলিব লাগিব। মুঠ 56খন খেলৰ ভিতৰত চেন্নাই, মুম্বাই, কলকাতা আৰু বেংগালোৰত 10খনকৈ মেচ অনুষ্ঠিত হ'ব। আহমেদাবাদ আৰু দিল্লীত 8খনকৈ মেচ অনুষ্ঠিত হ'ব। কোনো এটা দলে নিজৰ খেলপথাৰত খেলাৰ সুযোগ নাপাব। সকলো দলকে 4খন নিৰপেক্ষ কেন্দ্ৰত মেচ খেলিব লাগিব। টুৰ্ণামেণ্টত মুঠ 11খন ডাবল হেডাৰ খেল হ'ব। ডাবল হেডাৰৰ আবেলিৰ মেচবোৰ 3:30 পৰা আৰম্ভ হ'ব। সেইদৰে সন্ধিয়াৰ মেচবোৰ 7:30। দিনটোৰ চতুৰ্থ গুৰুত্বপূৰ্ণ খবৰটো হৈছে অগমৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা। অসম গণ পৰিষদে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। এই তালিকাখনত 8টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা প্ৰাৰ্থীসকলৰ নাম উল্লেখ কৰা হৈছে। গোগাঘাট সমষ্টিত অতুল বৰা, কলিয়াবৰ সমষ্টিত কেশৱ মহন্ত, টিয়ক সমষ্টিত ৰেণুপমা ৰাজখোৱা, দেৰগাঁও সমষ্টিত ভৱেন্দ্ৰনাথ বৰালী, আমগুৰি সমষ্টিত প্ৰদীপ হাজৰিকা, চাবুৱা সমষ্টিত পুনাকন বৰুৱা, লগতে নাওবৈচা সমষ্টিত জয়ন্ত খাউন, তেজপুৰ সমষ্টিত। দিনটোৰ পঞ্চম গুৰুত্বপূৰ্ণ
খবৰটো হৈছে অতুল বৰাৰ নেতৃত্বত ধ্বংস হল অগপ এখনো আসন নাপায় নিৰ্বাচনত অগপ ত্যাগ কৰি নিৰ্বাচন খেলিবলৈ সাজু বৃন্দাবন গোস্বামী প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ পিছত এইবাৰ অসম গণ পৰিষদত উপকৃত হল দলটোৰ প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামী সেইবাবে প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীয়ে দেওবাৰে ত্যাগ কৰিলে আঞ্চলিক দল অসম গণ পৰিষদ নৰপত আঞ্চলিক সভাত নতুনকৈ আৰম্ভ কৰিব বুলি জনাই বৃন্দাবন গোস্বামীয়ে তেজপুৰৰ পৰা অগপক বিধানসভা নিৰ্বাচনত নৰপত আগবঢ়াই লৈ যাব বুলি কয় বৃন্দাবন গোস্বামীয়ে অতুল বৰাৰ নেতৃত্বাধীন অগপে আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুৱাইছে অগপৰ দলটোৱে এতিয়া বিজেপিৰ পকেটত আৰু এই মন্তব্য কৰিছে বৃন্দাবন গোস্বামীয়ে পূৰ্বৰ অগপৰ চৰিত্ৰৰে আগবাঢ়িব বিচৰা বৃন্দাবন গোস্বামীয়ে তেজপুৰ সমষ্টিৰ ৰাজ্যক লৈ আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি কয় যে তেজপুৰ সমষ্টিত অগপৰ টিকট লাভ কৰিছে দেওবাৰে দলত যোগ দিয়া দিনটোৰ 6 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে পোষ্ট অফিচত টকা লেনদেন কৰিলে দিব লাগিব চাৰ্জ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব নতুন নিয়ম পোষ্ট অফিচৰ গ্ৰাহকসকলৰ বাবে ডাঙৰ খবৰ 1 এপ্ৰিল 2021 পৰা পোষ্ট অফিচৰ একাধিক নিয়ম সলনি হ'ব মানি কণ্ট্ৰলৰ খবৰ অনুসৰি ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকে এতিয়া টকা জমা কৰিলে আৰু এই পিএছৰ চাৰ্জ লগোৱাৰ সিদ্ধান্ত লৈছে অৰ্থাৎ এতিয়াৰে পৰা টকা জমা কৰিলে আৰু উলিওৱাৰ বাবে চাৰ্জ দিব লাগিব আপোনাৰ বেসিক সেভিং একাউণ্ট থাকিলে 4 বাৰ টকা উলিওৱাৰ ক্ষেত্ৰত কোনো চাৰ্জ দিব নালাগিব কিন্তু 4 বাৰৰ বেছি ট্ৰানজাকচন কৰিলে 25 টকা বা 0.5% চাৰ্জ দিব লাগিব টকা জমা দিয়াৰ বাবে কোনো চাৰ্জ দিব নালাগে সেভিংস আৰু কারেন্ট একাউন্টৰ পৰা প্ৰতি মাহত 25000 টকা পৰ্যন্ত উলিয়াব পাৰিব 25000ৰ বেছি টকা উলিয়ালে দিব লাগিব 25 টকা চাৰ্জ 10000 টকালৈ জমাৰ ক্ষেত্ৰত কোনো চাৰ্জ দিব নালাগে ইয়াতকৈ বেছি টকা জমা কৰিলে 20ৰ পৰা 25 টকা চাৰ্জ দিব লাগিব ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক নেটৱৰ্কত আনলিমিটেড ফ্ৰী লেনদেন কৰিব কিন্তু নন ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ বাবে কেৱল 3 বাৰ বিনামূল্যে লেনদেন কৰিব পাৰিব প্ৰিলিমিট শেষ হোৱাৰ পিছৰ পৰা লেনদেনৰ বাবে চাৰ্জ দিব লাগিব ইয়াৰ উপৰি মিনি ষ্টেটমেন্টৰ বাবে দিব লাগিব 5 টকা চাৰ্জ এই সকলো চাৰ্জৰ ওপৰত জিএসটি আৰু উপকৰ সংলগ্ন দিনটোৰ সপ্তম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ইউডিএফে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা আজমল পুত্ৰ সিৰাজউদ্দিনে যুঁজ দিব যমুনামুখ সমষ্টিৰ পৰা বদৰুদ্দিন আজমল নেতৃত্বাধীন ইউডিএফে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা 2021 বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লগা প্ৰাৰ্থীৰ তালিকাৰ প্ৰথমখনত আছে 16 গৰাকীৰ নাম আজমল পুত্ৰ সিৰাজউদ্দিন আজমলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব যমুনামুখ সমষ্টিৰ পৰা লগতে আমিনুল ইছলামে যুঁজ দিব মানকাছাৰ সমষ্টিৰ পৰা বন্ধুসকল ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইউডিএফৰ প্ৰথমখন তালিকা ইয়াতে দেখিবলৈ পাইছে যমুনামুখ সমষ্টি সিৰাজউদ্দিন আজমল বিলাসীপাৰা ওয়েষ্ট হাফিজ বছিৰ আহমেদ মানকাছাৰ সমষ্টিৰ পৰা এডভোকেট আমিনুল ইছলাম ধুবুৰী সমষ্টিৰ পৰা নজৰুল হক লগতে গৌৰীপুৰ সমষ্টিৰ পৰা নিজানুৰ ৰহমান ভৱানীপুৰ সমষ্টিৰ পৰা শ্ৰী ফণী তালুকদাৰ সমষ্টিৰ পৰা কৰিমউদ্দিন বৰভূঞা ধিং সমষ্টিৰ পৰা আলহাজ আমিনুল ইছলাম জনিয়া সমষ্টিৰ পৰা ডক্টৰ হাফিজ ৰফিকুল ইছলাম আলগাপুৰ সমষ্টিৰ পৰা নিজামুদ্দিন চৌধুৰী ইটলিছৰা সমষ্টিৰ পৰা সুজামুদ্দিন লস্কৰ হৰুগেদ্দিৰ পৰা মিনাক্ষী ৰহমান লগতে জলেশ্বৰ সমষ্টিৰ পৰা ৰাফিকুল ইছলাম দলগাঁও সমষ্টিৰ পৰা মাজিবুৰ ৰহমান চেঙ্গা সমষ্টিৰ পৰা আশৰাফুল হুছেইন লগতে বাগবৰ সমষ্টিৰ পৰা আজি দিনটোৰ অষ্টম গুৰুত্বপূৰ্ণ খবৰটো আহিছে শিক্ষিত নিবনুৱাসকলৰ কাৰণে গুৰুত্বপূৰ্ণ ভাল খবৰ আহিছে বন্ধুসকল যদি আপোনালোক এজন শিক্ষিত নিবনুৱা আৰু যদি আপোনালোকে চাকৰি কৰা নাইবা আপুনি যদি চাকৰিৰ কাৰণে অপেক্ষা কৰি আছে তেনেহলে আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ ভাল খবৰ আহিছে 1837টা পদ মুকলি হৈছে কৃষি বিভাগত অসমৰ কৃষি বিভাগত এই পদসমূহ খালী হৈছে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহলে আপুনি আবেদন কৰিব পাৰিব যিসকল ছাত্ৰ ছাত্ৰী অৰ্থাৎ যিসকল শিক্ষিত নিবনুৱাই মেট্ৰিক পাছ নাইবা হায়াৰ সেকেন্ডাৰী নাইবা গ্ৰেজুৱেট পাছ কৰিছে তেওঁলোকে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব বন্ধুসকল যদি আপোনালোকে এই সমস্যা কৰি পায় তেনেহলে আপোনালোকে 14000 টকাৰ পৰা 60500 টকালৈ দৰমহা পাব 5600 টকা আপোনালোকে গ্ৰেড পে পাব বন্ধুসকল আপোনালোকে বহুত টকা দৰমহা পাব যদি আপোনালোকে এই চাকৰিসমূহ পায় যদি আপুনি আবেদন কৰিব বিচাৰে তেনেহলে আপোনালোকে এগ্ৰিকালচাৰৰ যিবোৰ ওয়েবসাইট আছে সেইবোৰত গৈ আপোনালোকে আবেদন কৰিব পাৰিব বন্ধুসকল যদি আপোনালোকৰ ভিডিও লাগে এই সম্বন্ধে তেনেহলে কমেন্ট কৰি জনাব